অ' ছাৰ আছেনে? ছাৰ উঠকচোন। কোন তেজকোৱা আৰু ছাৰ মই কৰোণা। কাৰুণা? অ' ভয় নকৰিব, মই ভাইৰাছ নহয়, মোৰ নামহে কৰোণা। কি আছিল কচোন? মানে সৰুকে মোৰ ডাঙৰ বেমাৰ এটা হৈছে। ঐ চা, ইয়াত কৰোণা বাদ দি চব বেমাৰ ঠিক কৰিব পৰা কেপাচিটি আছে মোৰ। মই বহুত ডাঙৰ পাগল ঠিক কৰি দিছোঁ। তোৰ বেমাৰ কি বস্তু? নহয় মই পাগল নহয়, মোৰ বেমাৰটো অলপ বেলেগ। কিন্তু কচোন, ক'লেহে জানিম, নহ'লে ঘণ্টা জানিম নি? মানে আৰে মানে কৰি নাথাক, মানে অসম আক্ৰমণ কৰিছিল, সেইটো চবেই জানে। পিছৰখিনি ক। ৰ'ব মই কৈছোঁ, অলপ মোক টাইম দিয়ক। ঐ ল'ৰা চা, তোৰ ওচৰত টাইম থাকিব পাৰে, কিন্তু মোৰ ওচৰত নাই। মই বহুত বিজি মানুহ। মানে কৰি নাথাক, জল্দি ক কি ক'বলগীয়া আছে, নহ'লে মই শুই থাকিম আকৌ। আৰু শোৱাৰ পিছত যদি তই মোক ভুলতে জগাৱ, তেতিয়া তোৰ পকৰত এনেকুৱা এটা বেজি দিম, সদায় হাগিবলৈ যাওঁতে মোলৈ তোৰ মনত পৰিব, বুজিলি? অ'কে কৈছোঁ। মানে দুদিনমানৰ পৰা কৰোণা মোৰ সপোনত আহিছে। নিজকে মানে নিজৰ সপোনতে দেখিছ, সেইটোৱে প্ৰব্লেম ন? নহয়। আৰু লগতে কৰোণা মোৰ গাত সোমাম বুলি মোক ধমকি দিছে। পইচা যি ক'ব লগা আছে খোলা খুলি ক, কথা পকাই নাথাকিবি, নহ'লে তোৰ মই এতিয়া ডিঙি পকাই পেলাম আকৌ। নহয় মানে বেটা ভোলা, পকতীয়া বেজীটো লৈ আহাচোন। কৈছোঁ। মানে মোৰ সপোনত কৰোণা ভাইৰাছ সদায় আহে, আৰু সদায় আহি পিনি মোক দম দিয়ে, মোৰ গাত সোমাব হেনো সি। সেইটো কথা, এতিয়া মই বুজি গ'লো বাৰু, তই চিন্তা নকৰিবি। তই এনেকুৱা বেজ জেগালৈ আহিছ। কিবা এটা দৰৱ দিয়ক এতিয়া। দিছোঁ শুন। 2 কেজি জলকীয়া লাগিব, 1 বটল তেজ লাগিব, আৰু এইফালে পোনে গৈ পিনি সোঁচাইডে ঘূৰি দিবি। সোঁচাইডে ঘূৰি পিনি মানুহ এজন পাবি, মানুহজনক কবি যে মোক 5টা কাৰেণ্টৰ শ্বৰ্ট লাগে। তই চিন্তা নকৰিবি, মই গেৰাণ্টি দিছোঁ, তই ঠিক হৈ যাবি। এই কাৰেণ্টৰ শ্বৰ্টটো কেলে আকৌ, মই পাগল নহয়। আৰে বেটা, পাগল ঠিক কৰা মেডিকেললৈ আহিব লাগিলে কাৰেণ্টৰ শ্বৰ্ট নিদি কি আয়ুৰ্বেদিক দিম নি? আৰু 2 কেজি জলকীয়া তই সুদাই পেটে খাব লাগিব, পানী চানী খাব নোৱাৰ। আৰু তেজটো তোক দিব নালাগে বাৰু, তোৰ ভাগৰ তেজ আছে, তোৰ পৰাহে আমি উলিয়াই থৈ দিম। সেইটো বাৰু তই পইচা দিব নালাগে। আৰু কাৰেণ্টৰ শ্বৰ্টৰ বিলটো লগতে পে'মেণ্ট কৰি থৈ যাবি দেই। কাৰেণ্টৰ বিলহে যিমান আহে। পিছে বাহিৰত লিখি থোৱা নাই নহয় এখন পাগল ঠিক কৰা মেডিকেল বুলি। বাহিৰততো সকলো মেডিকেলৰ দৰৱ ইয়াত পোৱা যাব বুলিহে লিখা আছে। মূৰ্খ, সেইটো মেডিকেল নহয়, মেণ্টেল হয়। চকুকেইটা মেলি চাই যা, এতিয়া যা, চককেইটা লৈ যা, এনেওতো বেমাৰটো মেণ্টেলৰে। হে গাইজ, ৰ'ব। ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰক, কমেণ্ট কৰক, আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ছাবস্ক্ৰাইব কৰাৰ পিছত এই ছাবস্ক্ৰাইবটো মানে দব খাবই লাগে। কি মাৰে ক'ব নোৱাৰে, আপুনি মানে ঘুচা মাৰে, ধকা মাৰে, মূৰ মাৰি দিয়ে, যিয়ে মানে আমাক লাগে, সেই ছাবস্ক্ৰাইবটো দব খাই যাব লাগিব। আৰু ছাবস্ক্ৰাইবটো দব খোৱাৰ পিছত এই কিনাৰত যে আছে ঘণ্টাটো যে, সেই ঘণ্টাটো কিন্তু অন কৰি দিব, যাতে মোৰ ভিডিঅ' আহিবলৈ হ'লে আপোনালোকে পোনপ্ৰথমে পাব পাৰে। আৰু এটা নতুন ভিডিঅ' লৈ পিনি আপোনালোকৰ মাজলৈ সোনকালে আহিম। এতিয়ালৈ বাই বাই।